এই ননসেন্স কেইটা ফোন ৰিচিভ নকৰে ঘৰ গৈ লগতে আজি ফোন কৰিলে ৰিচিভ কিয় নকৰ দোষ কি হলে মোৰ ঘূৰি আছে নেকি চাওঁ কি হ'ল প্ৰাণ পানী লৈ আনা না কি হৈছে তোৰ প্ৰাণ Shit, man. Run. Hey, Uch. Hey, Run. Uch. Run, who is it? Go. Mavi, coach. Ma. Kasuri. Hey, Pran, uch na. Hey, Bhavi ko nas ko. Ma. Kosturi bosa. Kosturi. Ja, Kosturi bosa. Kosturi. Kosturi. ভুল না মোৰ না বিক্ৰমৰ না কস্তুৰীৰ ভুল প্ৰেমৰ যদি প্ৰেম নামৰ একো অনুভৱেই নাথাকিলেহেঁতেন তেনেহ'লে এই ধ্বংসও নহ'লহেঁতেন যদি মই বিক্ৰমৰ প্ৰেমত নপৰিলোহেঁতেন তেন্তে কেতিয়াও মই এনেকুৱা নহ'লোহেঁতেন মানুহে কয় প্ৰেম মানে হেনো সৃষ্টি কিন্তু আজি আকৌ এবাৰ প্ৰমাণ হ'ল প্ৰেম মানে কেৱল ধ্বংস কস্তুৰীক লৈ তই ইয়াৰ পৰা সোনকালে ওলা ভালদৰে থাকি
আজিয়ে শেষ নোলাও আৰু ঘৰৰ পৰা মানুহবোৰ একেবাৰে সুযোগেই পাই গৈছে আপোনাৰ ছোৱালী বুলি আজিকালি বিক্ৰমহঁতৰ ঘৰত থাকে তাই কেনেকুৱা বুলি একেবাৰে ভবা নাছিলো এনেকুৱা ছোৱালীক শিক্ষা দি কি লাভ য'ত শিক্ষাহে থাকে সংস্কাৰ নাথাকে দেউতাই ভাবিৰ দেউতাকক বিপদত বহুত সহায় কৰিছিল আনকি বাবিৰ জীৱন তোৰ দেউতাৰে দান দেউতাকে ভাবিক কৈছিল যে তোৰ জীৱন ৰঞ্জিত চৌধুৰীৰ দান গতিকে তই তোৰ জীৱন বিক্ৰমৰ নামত উচৰ্গা কৰি দিলে কি দৰকাৰ আছিল ইয়াৰ এইবোৰ কৰিবলৈ হেয়া তুমি কি কৰিলা কস্তুৰী মই তোমাৰ কাৰণে
আজি এজন নিৰপৰাধী মানুহৰ মৃত্যু হ'ল। তোমাৰ কাৰণে কস্তুৰী এনেকুৱা বহুত ধ্বংস হ'ব, যাৰ কাৰণ তুমি। এয়া আৰম্ভ হৈছে তোমাৰ পৰা আৰু শেষো তুমিয়েই কৰিব পাৰিবা, বুজিলা? তোমাৰ কাৰণে আজি এজন নিৰপৰাধী মানুহৰ মৃত্যু হ'ল। তুমি যদি মোৰ হ'ব নোৱাৰা, বেলেগ কাৰো হ'ব নোৱাৰা বিক্ৰম। মা আৰু কস্তুৰীক লৈ তই ইয়াৰ পৰা সোনকালে ওলা, ভালদৰে থাকি। এয়া কি হৈ গ'ল বিক্ৰম? কথাবোৰ তেনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলো। বাবি মৰি থাকিল, কি দৰকাৰ আছিল তাৰ? একমাত্ৰ মোৰ বাবে মৰি থাকিল। তোমাৰ বাবে নহয়, মোৰ বাবে। মই হত্যাকাৰী। নাই, এইবোৰ কি কৈছা তুমি? নহয়, এনেকুৱা কথা হ'ব নোৱাৰে। নাই। সিহঁত মোৰ বাবে আহিছিল, মোক নিবলে। সেই দৃশ্যটো মই এতিয়াও পাহৰিব পৰা নাই। গোটেই জীৱন খেদি ফুৰিব। তেতিয়ালৈকে হৈ থাকিব, যেতিয়ালৈকে মই তোমাৰ জীৱনত থাকো। এইবোৰ তেতিয়ালৈকে হৈ থাকিব, যেতিয়ালৈকে মই তোমাৰ জীৱনত থাকো। এইবোৰ কি কৈছা তুমি? কি কৈছা? তুমি মোৰ জীৱনত থকাটো আমি দুটাই মিলি পেলাই ডিচাইড কৰিম, কোনো হত্যাকাৰীয়ে ডিচাইড কৰিব নোৱাৰে। বাবিৰ হত্যাকাৰী শাস্তি মই দিম, মই কাকো সোধাই নিদিম সিহঁতক। শাস্তি দিলেই জানো বাবিদা আমাৰ মাজলৈ ঘূৰি আহিব? শাস্তি দিলেই জানো মই মোৰ হত্যাকাৰী দাগৰ পৰা মুক্তি পাম? চাবোৰ তেনেকৈ নাভাবিবা কস্তুৰী। মেঘালীৰ শত্ৰু মই, আৰু মোৰ দেউতাৰ শত্ৰু তুমি। আৰু ইয়াৰ পিছতো যদি আমি সম্পৰ্ক ৰাখো, আকৌ দেউতাই তোমাৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা কৰিব। আৰু প্ৰতিবাৰে কোনোবা নিৰপৰাধীৰ প্ৰাণ যাব। অকল ময়ে তোমাক নিজৰ প্ৰাণতকৈ ভাল নাপাওঁ। তোমাৰ প্ৰতিজন বন্ধুৱে তোমাৰ বাবে জীৱন দিব পাৰে। এইবোৰ বন্ধ কৰাৰ উপায় এটাই, আমি আঁতৰি থাকিব লাগিব। আমাৰ মাজত কোনো সম্পৰ্ক নাই। ঠিক আছে, তুমি আমাৰ মাজৰ সম্পৰ্ক শেষ কৰিব বিচাৰিছা। মই তোমাক ফৰ্চ নকৰো, কৰা। কিন্তু এটা কথা মনত ৰাখিবা,
তোমাক মই কেতিয়াবাই কৈছিলো যি নহওক কিয় কস্তুৰী সদায় বিক্ৰমৰ